আমি বিগত দিনবোৰত UPPL দলত আছিলোঁ বা UPPL দলৰ হৈ আমি কাম কৰিছিলোঁ। কিন্তু এইবেলি যেহেতু আমাৰ BTCত UPPL দলটো অধিষ্ঠিত হ'ব নোৱাৰিলে, গতিকে আমি এইবাৰ NDA হিচাপে কাম কৰিম বুলি আমি আজি ওলাই আহিছোঁ। যেহেতু চৰকাৰৰ নাথাকিলে আমি ৰাইজৰ উন্নয়নৰ কাম কৰিব নোৱাৰিম, সেইটো কাৰণতে আমি আজি NDA হিচাপে আমি কাম কৰিবলৈ ওলাই আহিছোঁ। আজি আমি সৰ্বমুঠ 24 জন UPPL দলৰ কিছুমান ব্লকৰ কৰ্মী আছে, ব্লকৰ পদবীধাৰী আছে, প্ৰাইমাৰী পদবীধাৰী আছে। আমি সমূহীয়াভাৱে আজি UPPL দলত পৰা আজি NDA হিচাপে কাম কৰিবলৈ ওলাই আহিছোঁ। মই নামবিলাক আহি শুনাইছোঁ। প্ৰথমতে আছে মহানন্দ দাস, ছেক্ৰেটাৰী মানাছ ব্লক। তাৰপিছতে ধৰ্মকান্ত ৰায়, জেনেৰেল ছেক্ৰেটাৰী বৰপথাৰ প্ৰাইমাৰী। তাৰপিছতে আছে ধীৰেন ৰায়, ভাইচ প্ৰেছিডেণ্ট, দ্বিজেন ৰায়, ভাইচ প্ৰেছিডেণ্ট বৰপথাৰ প্ৰাইমাৰী। নিতাই ৰায়, এক্সিকিউটিভ মেম্বাৰ বৰপথাৰ প্ৰাইমাৰী। পৰমানন্দ ৰায়, বুথ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী বড়োবাজাৰ প্ৰাইমাৰী। তৰুণ ৰায়, প্ৰাইমাৰী মেম্বাৰ বড়োবাজাৰ। তাৰপিছত মহেশ্বৰ ৰায়, ভাইচ প্ৰেছিডেণ্ট আলাউৰি প্ৰাইমাৰী। দীনেশ ৰায়, এক্সিকিউটিভ মেম্বাৰ আলাউৰি প্ৰাইমাৰী। নিৰঞ্জন ৰায়, এক্সিকিউটিভ মেম্বাৰ আলাউৰি প্ৰাইমাৰী। প্ৰদীপ ৰায়, এক্সিকিউটিভ মেম্বাৰ দক্ষিণ মাকৰা প্ৰাইমাৰী। মহেন্দ্ৰ ৰায়, এক্সিকিউটিভ মেম্বাৰ বড়োবাজাৰ প্ৰাইমাৰী। ননী মোহন ৰায়, এক্সিকিউটিভ মেম্বাৰ বড়োবাজাৰ প্ৰাইমাৰী। অজিত কুমাৰ ৰায়, এক্সিকিউটিভ মেম্বাৰ পানবাৰী প্ৰাইমাৰী। দেৱজিত ৰায়, এক্সিকিউটিভ মেম্বাৰ পানবাৰী প্ৰাইমাৰী। প্ৰসেন পাটগিৰি, এক্সিকিউটিভ মেম্বাৰ দক্ষিণ মাকৰা প্ৰাইমাৰী। জিতুল ৰায়, এক্সিকিউটিভ মেম্বাৰ আলাউৰি প্ৰাইমাৰী। বিষ্ণু ৰায়, এক্সিকিউটিভ মেম্বাৰ পানবাৰী প্ৰাইমাৰী। নিখিল ঠাকুৰীয়া, বৰপথাৰ প্ৰাইমাৰী। তাৰপিছত মাধৱ দাস, পানবাৰী প্ৰাইমাৰী। ডিম্বেশ্বৰ দাস, দক্ষিণ মাকৰা প্ৰাইমাৰী। কিশোৰ ৰায়, দক্ষিণ মাকৰা প্ৰাইমাৰী। মুঠ 23 জন